বন্ধুহত আপোনালোকে কেনে আছে আশা কৰোঁ আগৰে অতি সুখত আপোনালোকে আছে আৰু আজি আমি আহিছোঁ আঠিয়াবাৰী মহোৎসৱলৈ এয়া চাওক কি সুন্দৰকৈ গেটখন সজাইছে গতিকে ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই দি আছোঁ আৰু অতি সুন্দৰ এয়া আঠিয়াবাৰী মহোৎসৱ প্ৰতি বছৰে পতা হয় গতিকে আহকচোন আমি তাৰ ভিতৰলৈ এবাৰ সোমাই চাওঁ গতিকে আহক আমি এতিয়া এয়া আঠিয়াবাৰী মহোৎসৱৰ ভিতৰলৈ সোমাওঁ এয়া অতি সুন্দৰ গেটখনৰ ভিতৰে আমি সোমাই আহিলোঁ ৰ'ব খুন্দিয়াই নিদিব সোমাই আহিলোঁ আঠিয়াবাৰী মহোৎসৱৰ ভিতৰলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ কি সুন্দৰকৈ এয়া সজাই তুলিছে ৰাতি আৰু লাইট জ্বলাই সুন্দৰকৈ জাক জমকতাৰে এয়া আঠিয়াবাৰী মহোৎসৱ অতি সুন্দৰ হৈ উঠে কিন্তু আমি দিনতে আহিছোঁ অকণমান অসুবিধাৰ কাৰণে গতিকে এয়া চাওক পোনপ্ৰথমে এয়া কাৰ্যালয় গতিকে এই সভাখনৰ এয়াই মুখ্য এয়া কাৰ্যালয় আৰু এনেকৈ ইপিনে আছে এটি শ্বহীদ বেদী কাৰ্যালয়ৰ সন্মুখতে আৰু এতিয়া আমি যাম সুন্দৰ কি বস্তু আছে চাবলৈ কি দোকান আহিছে কি আহিছে আপোনালোকক চাবলৈ লৈ গৈ আছোঁ সভাখনত যথেষ্ট এনেকুৱা গলি আছে আৰু এয়া সকলো গলিতো সোমোৱা অসম্ভৱ গতিকে কিছুমান গলিত সোমাইছোঁ আৰু এয়া চাওক লেপ কম্বল যিহেতু ঠাণ্ডাৰ দিন এয়া লেপ কম্বল লৈ আহিছোঁ আপোনালোকক দেখুৱাওঁ এয়া সৰু ল'ৰা ছোৱালীৰ চুৱেটাৰ জেকেট বিভিন্ন ধৰণৰ বস্তু লৈ আহিছে দাদাজনক সোধো দাদা বিক্ৰী বাৰ্তা ঠিকে আছে গতিকে ঠিকে আছে বুলি কৈছে গতিকে আশা কৰোঁ সকলোৰে ভাল হওক এয়া কমলা টেঙা কিন্তু এই সঁচা নহয় দিয়ক এই সঁচা নহয় এয়া হ'ল মাটিৰে নিৰ্মিত চাগে এয়া চাওক কল এয়া আম এয়া আপেল কি সুন্দৰ একদম সঁচা যেন লাগে আৰু এয়া চাওক মহাদেৱ গণেশ সকলো ধৰণৰ এনেকৈ সুন্দৰ মূৰ্তিবিলাক এওঁলোকে আনি ইয়াত সজাই দিছে এনেকৈ খুলিছে সুন্দৰ জাক জমকতাৰে এয়া যথেষ্ট বস্তু এয়া দোকানত এওঁলোকে লৈ আহিছে এই মেলাখনত আৰু এয়া সুন্দৰ ফুলদানি চাওক এয়া চাওক ফুলৰ মালা এয়া অতি সুন্দৰ ফুলদানি যদি লাগে ইয়াকে আহিব পাৰে আৰু এই সভাখন আপোনালোকে চাই যাব পাৰে অতি ধুনীয়া এই সভাৰ সৌন্দৰ্য আৰু এয়া চাওক কাপ প্লেট চাহ তাহ পুৰা খাব পাৰিব এই কাপ প্লেট লৈ গৈ আৰু এয়া আচাৰ খাব নেকি বিভিন্ন ধৰণৰ এয়া মাংস চাংস এনেকৈ থৈ দিছে গতিকে বাইদেউ বিক্ৰী বাৰ্তা কেনেকুৱা বিক্ৰী বাৰ্তা যেনেকৈ হ'ব লাগে এনেকৈ হোৱা নাই দিয়কচোন গতিকে বৰ্তমান যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাই কিন্তু হ'ব এই সভা আৰু বহুত দিন আছে গতিকে চলি থাকিব গতিকে আটাইৰে ইয়াত লাভ হওক আপোনালোকে আহক এই সভাখন চাওক ইয়াৰ আনন্দ লাভ কৰক আৰু বিভিন্ন ধৰণৰ দোকানীবিলাক আহিছে তেওঁলোকৰো লাভ হওক আমি সেই কামনা কৰোঁ আৰু বিভিন্ন ধৰণৰ এয়া চাওক খেলা বিভিন্ন ধৰণৰ বস্তু আহিছে এয়া সৰু চলিৰ এয়া সৰু ল'ৰাবোৰে এয়া খেলা বিভিন্ন ধৰণৰ এয়া পানী নাও যিহেতু ইয়াত মানুহ নাই এতিয়া বন্ধ চাওক এয়া সুন্দৰকৈ এটি চুইমিং পুলৰ সদৃশ কৰি তুলিছে এয়া সভাৰ ভিতৰতেই গতিকে নিশ্চয় সৰু ল'ৰাবোৰৰ এয়া উঠিব মন যাব গতিকে এই পিনে এয়া চাওক দিন কাৰণে এয়া বন্ধ আছে ৰাতি সুন্দৰকৈ লাইট জ্বলাই একদম জাক জমকতাৰে এয়া সুন্দৰকৈ এয়া গঢ়ি তুলিব আৰু এয়া চাওক ঘোঁৰা হাতী চব ইয়াতে আহি গৈছে এয়া হৰিণো কি সুন্দৰকৈ সজাই তুলিছে আৰু এইখন চাওক এখন জোলনা সোমাই আহিলোঁ আন এটি গলিৰে দাদা বিক্ৰী বাৰ্তা কেনে বিক্ৰী বাৰ্তা ইমান নাই আজি গতিকে ইমান নাই বুলি কৈছে চুপাৰ কেণ্ডি আৰু এয়া পপকৰ্ণ দাদাজনে এয়া সুন্দৰকৈ সজাই আছে দোকানখন মানে সন্ধিয়া এতিয়া মানুহ আহিবৰ যিহেতু টাইম হৈছে গতিকে দাদা বিক্ৰী বাৰ্তা কেনেকুৱা আছে মোটামুটি সুন্দৰকৈ দাদাই হাঁহি কৈছে মানে বিক্ৰী বাৰ্তা চাগে দাদাৰ ভাল গতিকে আশা কৰোঁ ভাল হওক আপোনালোকৰ কোনোবা যদি কিতাপ পঢ়াৰ ইচ্ছা আছে এয়া গ্ৰন্থমেলালৈ আহিব পাৰে আৰু সুন্দৰ ইয়াত কিতাপ যাক যি কিতাপ লাগে সেই কিতাপ ইয়াৰ পৰা সংগ্ৰহ অসমত খলকনি লগোৱা এয়াই হৈছে ৰূপম দত্ত লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ৰিপাৰে গতিকে দাদা এইখন কিতাপৰ বিক্ৰী বাৰ্তা কেনেকুৱা কিতাপৰ বৰ্তমান ভাল গতিকে এইখন কিতাপৰ বোলে ভাল চাহিদা ইয়াত ভাল বিক্ৰী বাৰ্তা হৈছে বিভিন্ন ধৰণৰ ব্লেকৰো বিক্ৰী বাৰ্তা হৈছে নেকি ৰঞ্জু হাজৰিকাৰ প্ৰীতি ভাল পোৱা ৰঞ্জু হাজৰিকা গতিকে ৰঞ্জু হাজৰিকাৰ যথেষ্ট কিতাপ ইয়াত এওঁলোকে সংগ্ৰহ কৰিছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে বিক্ৰী হৈছে প্ৰেত প্ৰহৰী ৰঞ্জু হাজৰিকা গতিকে চাওক এওঁলোকে যথেষ্ট ৰঞ্জু হাজৰিকাৰ কিতাপ আনিছে চাগে ইয়াত যথেষ্ট বিক্ৰী হৈছে ইয়াক মানুহবিলাকে এইখন বা ৰঞ্জু হাজৰিকাৰ কিতাপ বিচাৰি এই কিতাপৰ দোকানলৈ আহিছে গতিকে যথেষ্ট বিভিন্ন ধৰণৰ নতুন প্ৰজন্মৰ
লিখকৰো এওঁলোকে কিতাপ আনে, গতিকে সুন্দৰকৈ ইয়াত বিক্ৰী বাৰ্তা কৰি আছে। আপোনালোকক যেনেকুৱা ধৰণৰ কিতাপ লাগে ইয়াত পাব। গতিকে যথেষ্ট কিতাপৰ দোকান আছে, এওঁলোকে সকলো ধৰ্মৰে এওঁলোকে কিতাপ আনিছে, লগতে এয়া সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ কিতাপ আনিছে আৰু সুন্দৰকৈ কিতাপবোৰ সজাই থৈছে। এয়া চাওক, আৰু ইয়ালৈ আপোনালোকে আহি এই সুন্দৰ সুন্দৰ আপোনালোকৰ ভাল লগা মনৰ পচন্দৰ কিতাপখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু দাদাজনক সুধিলেও, দাদা কেনেকুৱা বিক্ৰী বাৰ্তা আপোনালোকৰ? ভাল নহয়, খুব বেছি ভাল নহয় বুলি কৈছে, কিন্তু চাগে হ'ব, কিয়নো এই সভা মাত্ৰ ইয়াৰ আৰম্ভহে হৈছে। গতিকে ইয়াৰ পৰিসমাপ্তি যথেষ্ট সময় বাকী আছে। গতিকে আপোনালোকৰ নিশ্চয় ভাল হওক, দোকান পাহাৰৰ বিক্ৰী বাৰ্তা ভাল হওক, জনসাধাৰণ ইয়ালৈ আহক, এই কিতাপবোৰ সংগ্ৰহ কৰক। গতিকে এতিয়া আমি যদি আন দিশত যাওঁ, কি কি আছে আপোনালোকক দোকানত ৰাতি ভিৰ হয়, কিন্তু এখন দোকান আছে য'ত দিনতেই ভিৰ হৈছে। গতিকে এয়া চানা ভাজা বিক্ৰী কৰিছে আৰু এয়া ফুচকা বিক্ৰী কৰিছে। গতিকে দাদা কেনেকুৱা? ভাল বেচাই না। গতিকে দাদাই অতি সুন্দৰকৈ এটি সুন্দৰ হাঁহি মাৰি কৈছে যে ভাল। আমি এয়া আহি পালো স্বচ্ছ ভাৰত অভিযান মিছন। এয়া সুন্দৰকৈ বাঁহেৰে এই সুন্দৰ সুন্দৰ ডাষ্টবিন নিৰ্মিত কৰিছে আৰু এয়া দুজন দাদাই কাম কৰিছে। দাদা এইবোৰ আপোনালোকে নিজেই বনাইছে? নিজেই বনাইছো। গতিকে এয়া দাদাৰ সঁচাকৈ সুন্দৰ এটি কলা আছে, এয়া সুন্দৰকৈ বাঁহেৰে সুন্দৰ ডাষ্টবিন নিৰ্মাণ কৰি তুলিছে। গতিকে আপোনালোকে নিশ্চয় তুলিছে ন? গতিকে এনেকৈ স্বচ্ছ ভাৰতৰ কাম কৰি আছে, সম্পূৰ্ণ হৈ উঠা নাই। গতিকে সম্পূৰ্ণ হৈ উঠিব, কেইদিনমান লাগিব সম্পূৰ্ণ হৈ উঠাত? 2-3 দিন লাগিব। গতিকে 2-3 দিন লাগিব দাদাজনে ক'লে। গতিকে এনেকৈ আমি সকলোৱে স্বচ্ছ ভাৰত অভিযান মিছন আমি মানি চলিব লাগে, আমি স্বচ্ছতা বজাই ৰাখিব লাগে। আৰু ইপিনে কেইজনমান বাইদেউ চাফ কৰি আছে, আমি ৰাতি লেতেৰা কৰি যাওঁ সভা চাবলৈ আহি, আৰু বাইদেউহঁতে এনেকৈ ঝাৰুৰে আমাক দিনত চাওক। পূজাৰ মাজত এয়া অজয় দেৱাগনৰ পোষ্টাৰৰ লগে লগে এয়া যথেষ্ট দোকান পোহাৰ এতিয়া খুলিব ধৰিছে। এয়া গলিবোৰত এতিয়া দোকান পোহাৰ বিলাক খুলিব আৰু এয়া মানুহ আহিবলৈ এয়া আৰম্ভ কৰিছে। গতিকে আপোনালোকক এয়া আঠিয়াবাৰীৰ সুন্দৰ সভাখন দিনতে দেখুৱাই দিলোঁ। কেনে পালে জনাব, মই যথেষ্ট ভাল পাইছোঁ। আপোনালোকে বা কেনে পালে কমেণ্ট কৰি জনাব। গতিকে চাই যদি বহুতেই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব প্লিজ 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 নেপাহৰিব, আৰু আগলৈ মই দিয়া ভিডিঅ'বোৰ চাই থাকিব। গতিকে আজি ইয়াতে সামৰোঁ, ধন্যবাদ। আপোনালোকক দিলোঁ আৰু লগতে আঠিয়াবাৰী মহোৎসৱ। ধন্যবাদ, বাই বাই আঠিয়াবাৰী মহোৎসৱ।